এইখিনি মাছ আৰু আজি খৰিচা দি বনাম। কেনেকৈ বনাম আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আজি বহুত দিনৰ মূৰত খৰিচাৰে ৰান্ধিম এতিয়া এই মাছ কেইপিচ। এইফালে অকণমান বিলাহী কাটি ল'লোঁ আৰু জলকীয়া কেইটামান কাটি লৈছোঁ। আৰু এইফালে মই খৰিচাখিনি উলিয়াই ল'লোঁ। এয়া হৈছে নাগালেণ্ডৰ কাক বাঁহগাজ হয়, সেইটো মানে খুব মিঠা আৰু সৰহকৈ এক বাতি লৈ লৈছোঁ এনেকৈ। এতিয়া মাছ দি দিওঁ। খৰিচা দি যেতিয়া মাছটো ৰন্ধা হয় তেতিয়া অকল পানীহে প্ৰয়োজন হয়। পানীতে বইল কৰি সকলোখিনি দি দিব লাগে, কিন্তু তেল দিব নালাগে। তেল দিলে বেয়া হয় খাবলৈ। আৰু এনেকৈ আমি তেল নিদিয়াকৈ বনাওঁ খৰিচা দিব লগা হ'লে। নিদিলেতো সোৱাদ নালাগিব নহয়। এই নিমখ দি লৈছোঁ। এতিয়া খৰিচাখিনিও দি দিওঁ। আমি খৰিচা বুলি কওঁ, বাঁহগাজ বুলি কওঁ, আৰু নাগালেণ্ডত বাছ টেঙা বুলি কয়। এইয়া ভাতৰ লগত এতিয়া বইল মাছ লৈ লৈছোঁ। আৰু এইফালে আছে কচু শাক।